শান্ত হোৱা পদম তথাপিতো মাতৃ মোৰ আৰাধ্য গোসাঁনী এতিয়া আমি কৰিবৰ উপায় নাই পদমাত যিহেতু মই আজি সমস্ত কুৰু বাহিনীৰ সেনা সকলো বিপদে আপদে সুখে দুখে সখা মোৰ ভাতা মোৰ মাথো তুৰ্তুথন শুনা পদমা কাইলৈ যুদ্ধত কৌৰৱৰ বিপুল বাহিনীলৈ প্ৰৱেশ কৰিম পাণ্ডৱৰ সন্মুখত কিন্তু পদমা মৃত্যু ভেঙি পাতিব লাগিছে এই কৰ্ণৰ পাৰিম যে মই ঘূৰি আহিব মৃত্যুৱে আজি আহি কৰ্ণৰ ধৰিছে কিন্তু নোৱাৰিম ঘূৰিব আৰু নেদেখিম তোমাক আপুনি নাযাব শান্ত হোৱা পদমা তুমি মোৰ ধৰ্মপত্নী মোৰ এই তুমি মোক নকৰিবা বাৰণ সৈন্য পদমা বলা অত্যাচারিত হৈছো মই কিবা হেতু ফাঁকা কৰ্ণ ইমান দেৰি ৰাজসভাত প্ৰৱেশ কৰা নাই গুৰুপুত্ৰ পাইছা নেকি কিবা কৰ্ণৰ সম্ভেদ মই কি কম গুৰুপতি মোৰ কথা কোনো বিশ্বাস নকৰে তথাপি কম আৰু শুনক কৌৰৱৰ অন্যৰে প্ৰতিপালিত হৈছিল এতিয়া শৰীৰত এক বিন্দু তেজ থকালৈকে তেওঁলোকে যুদ্ধ কৰি আৰু এই পৰ্যন্ত পিতৃ সন্তান প্ৰতিশোধ ল'ব নোৱাৰিম সেই পৰ্যন্ত হাতৰ ধন্যবাদ ত্যাগ নকৰোঁ মহাৰাজ আপোনাৰ ইচ্ছাত সেনাপতি পাৰিছে যেতিয়া মোৰ কোনো আপত্তি নাই দাদা অংগৰাজ নিশ্চয় বিপদৰ সন্মুখীন হৈছে সেই অহাত কিছু পলম হৈছে দাদা ৰাখিব কথা মই তোমাক যি দায়িত্ব অৰ্পণ কৰিছো তাৰ যাতে তুমি পৰিচালিত কৰা তোমাৰ অৰ্পিত দায়িত্বৰ বাবে ভাৰতৰ বিজয়ী ধৰণলৈ ক্ৰান্তক মূৰ্তি ধাৰণ কৰি কাইলৈ দেখা যাব কলিয়া কৃষ্ণই শ্ৰকান্তকাৰী কৃষ্ণই কিদৰে ৰক্ষা কৰে বীৰ আশা আজি মই কৰিছো প্ৰতিজ্ঞা তিনিদিনৰ ভিতৰত অপাণ্ডৱা ধৰণী মই তোমাক কৰিম এতিয়া হবে মিলি প্ৰৱেশ কৰো ৰণ প্ৰাংগণ
ভাতৃসকল, কৰ্ণ যে অধিক্ৰমী এই কথা জগতৰ সকলোৱে শুনিবলৈ পাইছোঁ। কৰ্ণ বোলে সেনাপতি হৈয়ে প্ৰতিজ্ঞা কৰিছে 3 দিনৰ ভিতৰতেই সমগ্ৰ পাণ্ডৱকুলে নিধন কৰি দুৰ্যোধনক অখণ্ডক ৰাজ্য দান কৰিব। ভাতৃসকল, এতিয়া আমি কি কৰা হ'ব তাৰ এটি উপায় স্থিৰ কৰা হওক। দাদা, কৰ্ণৰ কাৰণে কোনো চিন্তা নকৰিব। কৰ্ণবত এই অৰ্জুনৰ জীৱনৰ পথ আৰু আজিকালি দিন হৈছে পাব। আজি ৰণত এই ৰাধাৰ নন্দনক বিনাশ কৰি কৰ্ণ শূন্য কৰিম বেলনি। বৰ্তমানৰ উপযুক্ত সময় আহি পৰিছে। আজিৰ যুদ্ধতেই এই নৰপিশাচ ৰক্তপান কৰি পূৰ্ব প্ৰতিজ্ঞা মোৰ ভাতৃসকল, চাবা যাতে কোনোৱে অন্যায় যুদ্ধত লিপ্ত নোহোৱা, ন্যায় ধৰ্ম ৰক্ষা কৰি বিপক্ষৰ দেহো ভেদ কৰিবা। চাবা যাতে কোনেও অন্যায় লিপ্ত নোহোৱা। ধৰ্মৰাজ সৌৰভৰ লগত পাণ্ডৱৰ ন্যায় যুদ্ধ গৌৰৱ পক্ষ এই নীতি বিষাদত ভীষ্মদণ্ড নাই যে পাণ্ডৱৰ সৈতে ন্যায় যুদ্ধ কৰিবলৈ। গৌৰৱ মাত্ৰ প্ৰেতমূৰ্তি নৰপিশাচ আর পেট্টু শাসন ইহঁতক চালে বলে কিংবা বুদ্ধিৰে কৌশলে নিধন কৰাটোৱে হ'ল আমাৰ কৰ্তব্য। আৰু সঁচা, আগন্তুক যুদ্ধ অতি ভয়ংকৰ হ'ব। গতিকে আমি অতি সাৱধানে যুদ্ধ কৰিব লাগিব। এতিয়া সকলোৱে মিলি যুদ্ধযাত্ৰা আয়োজন কৰিব লাগে। তেনেহ'লে আমি এতিয়া সকলোৱে যুদ্ধযাত্ৰা আৰম্ভ কৰোঁ। সকলোৱে কৰাধ্বনি আকাশ পাতাল ভেদি ধৰ্মৰাজ যুধিষ্ঠিৰৰ আদি অজয়